চেতনাৰ এক বিশেষ মাত্ৰা আছে যি সময়ৰ পৰিসীমাৰ ঊৰ্ধ্বলৈ যাব পাৰে যমে তেওঁৰ জীৱন ল'বলৈ আহিছিল মাৰ্কণ্ডেয় যি জীৱনৰ ক্ৰিয়াকলাপবোৰ জানিছিল তেওঁ মাত্ৰ এটা সৰল কাম কৰিছিল যে তেওঁ 15 বছৰীয়া শিশু হিচাপে জীয়াই আছিল কিয়নো তেওঁ চেতনাৰ সেই মাত্ৰাৰ সংস্পৰ্শলৈ আহিছিল যাক আমি কাল ভৈৰৱ বুলি কওঁ আমি শিৱক বিভিন্ন শক্তিৰূপ হিচাপে জানো কাল ভৈৰৱ সময়ৰ ৰূপত শিৱৰ এক অনন্য প্ৰকাশ আপুনি সময় নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিয়নো ইয়াৰ নিজৰ গতিত চলি আছে শক্তি আপুনি পৰিচালনা কৰিব পাৰে আপুনি ইয়াৰ সৈতে খেলিব পাৰে সময় নিজৰ গতিত চলি আছে কিন্তু চেতনাৰ এক বিশেষ মাত্ৰা আছে যি সময়ৰ পৰিসীমাৰ ঊৰ্ধ্বলৈ যাব পাৰে That dimension of consciousness is referred to as আগবঢ চেতনাৰ সেই মাত্ৰাক কাল ভৈৰৱ বুলি কোৱা হয় আমাৰ পৰম্পৰাত এটা সুন্দৰ কাহিনী আছে আপোনালোক সকলোৱে অন্ততঃ যিসকল ভাৰতীয় মূলৰ আপোনালোকে নিশ্চিতভাৱে মাৰ্কণ্ডেয়ৰ বিষয়ে শুনিছে কাহিনীটো বিভিন্ন ধৰণে কোৱা হয় এইটো বুজা দৰকাৰ মাৰ্কণ্ডেয় এটা শিশু আছিল যেতিয়া তেওঁৰ জন্ম হৈছিল অথবা তেওঁৰ জন্মৰ আগতেই এইটো নিৰ্ধাৰিত হৈছিল পিতৃ-মাতৃয়ে বাছনি কৰিব লগা হৈছিল হয় তেওঁলোকে এজন মূৰ্খ সন্তান জন্ম দিব যি 100 বছৰ জীয়াই থাকিব নহয় এক প্ৰখৰ তেজস্বী উজ্জ্বল সত্তা যি কেৱল 16 বছৰ জীয়াই থাকিব পিতৃ-মাতৃ জ্ঞানী আছিল আৰু তেওঁলোকে পিছৰটো বাছনি কৰিছিল আৰু তেওঁলোকে প্ৰচুৰ সামৰ্থ্যৱান এজন প্ৰখৰ তেজস্বী সন্তান জন্ম দিছিল কিন্তু দিন পাৰ হোৱাৰ লগে লগে বছৰবোৰ ঘূৰাৰ লগে লগে কিয়নো তেওঁলোকে এক্সপায়াৰী ডেটটো জানিছিল আপুনি জন্ম দিয়া প্ৰতিটো শিশুৰ এক্সপায়াৰী ডেট আছে মাত্ৰ আপুনি এক্সপায়াৰী ডেটটো নাজানে নিজৰো নাজানে কিন্তু এতিয়া তেওঁলোকে তেওঁলোকৰ সন্তানৰ এক্সপায়াৰী ডেটটো জানিছিল সেয়েহে তাৰিখটো ওচৰ চাপি অহাৰ লগে লগে তেওঁলোক অতি দুখ সন্ত্ৰস্ত হৈ পৰিছিল আৰু তেওঁলোকে এইটো শিশুটোৰ আগত প্ৰকাশ কৰিছিল কাৰণ শিশুটো অভূতপূৰ্বভাৱে বুদ্ধিমান আৰু জ্ঞানী আছিল আৰু যেতিয়া সেই মুহূৰ্তটো আহিল যেতিয়া মৃত্যুৰ দেৱতা যমে তেওঁৰ জীৱন ল'বলৈ আহিছিল মাৰ্কণ্ডেয় যি জীৱনৰ ক্ৰিয়াকলাপবোৰ জানিছিল তেওঁ মাত্ৰ এটা সৰল কাম কৰিছিল শিৱৰ এটা প্ৰতিৰূপ আছিল এটা উপবৃত্ত বা লিংগৰ ৰূপত এক শক্তিৰ ৰূপ যাক বিশেষকৈ কাল ভৈৰৱ হিচাপে প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল তেওঁ কেৱল লিংগটো ধৰি ৰাখিছিল তেওঁ লিংগটো ধৰি লোৱাৰ লগে লগে সময় স্থবিৰ হৈ পৰিল আৰু মৃত্যু তেওঁৰ ওচৰলৈ আহি তেওঁক তাতে ধৰিব নোৱাৰিলে তাৰপিছত তেওঁৰ ভিতৰত চেতনাৰ সেই মাত্ৰা উন্মুক্ত হ'ল য'ত তেওঁ আৰু সময়ৰ বাবে উপলব্ধ নাছিল কোৱা হয় যে তেওঁ 15 বছৰীয়া ল'ৰা হিচাপেই জীয়াই আছিল কেতিয়াও 16 বছৰীয়া হোৱা নাছিল কিয়নো তেওঁ চেতনাৰ সেই মাত্ৰাৰ সংস্পৰ্শলৈ আহিছিল যাক আমি কাল ভৈৰৱ বুলি কওঁ কাল মানে সময় কালৰ অৰ্থ শূন্যও হয় এটা মাত্ৰাত কালৰ অৰ্থ হৈছে চক্ৰ আন এটা স্তৰত কালৰ অৰ্থ হৈছে চক্ৰৰ বাহিৰত সেয়েহে এই বস্তুবোৰক এক সূক্ষ্ম ৰূপত কাল কাল ভৈৰৱ মহাকালৰ ৰূপত বুজা যায় These are all talking about the same thing in different dimensions of experience. এই সকলোবোৰে অভিজ্ঞতাৰ বিভিন্ন মাত্ৰাত একেটা বস্তুৰ বিষয়ে কয় এই মুহূৰ্তত আমাৰ সময়ৰ সকলো অভিজ্ঞতা প্ৰাকৃতিক চক্ৰৰ বাবে চক্ৰত থকা যিকোনো বস্তু আমি জুখিব পাৰোঁ ই কিমান বাৰ ঘূৰে আমি এনেদৰে সময়ৰ বিষয়ে ধাৰণা কৰিব পাৰোঁ আৰু কাল ভৈৰৱে সময়ৰ এক মূৰ্ত ৰূপ ধাৰণ কৰিছে যাতে আমি ইয়াৰ প্ৰৱেশ পাব পাৰোঁ এক শক্তিস্থান সৃষ্টি কৰিছে য'ত আমি সেই মাত্ৰা প্ৰাপ্ত কৰিব পাৰোঁ কাৰণ মই ভাবোঁ তামিল ভাষাত ব্যৱহাৰ কৰা শব্দটো অতি উপযুক্ত যেতিয়া কাৰোবাৰ মৃত্যু হয় তেওঁলোকে কালমেইতাং বুলি কয় যাৰ অৰ্থ হৈছে তেওঁৰ সময় শেষ হ'ল এইটো অতি সৰল আৰু সঠিক অভিব্যক্তি মাত্ৰ এইটোৱেই যে সময় শেষ হৈ গ'ল তেওঁলোকে বুজি নাপায় যে আমি সময়ৰ পুতলাৰ দৰে
আমি কেৱল চলি আছোঁ যেতিয়া বেটাৰী শেষ হয় এইটো মাত্ৰ বেছিভাগ মানুহে অনুভৱ নকৰে যে সময় পাৰ হৈ গৈ আছে তেওঁলোকে ভাবে যে তেওঁলোক চিৰদিনৰ বাবে আছে নহয় আমি সময়ৰ পুতলা সময়ে এতিয়া আমাৰ সৈতে খেলি আছে আৰু শেষ হৈ গৈ আছে আপুনি কিবা কৰিলেও ই শেষ হ'ব আপুনি একো নকৰিলেও ই শেষ হ'ব আপুনি আগ্নেয়গিৰিৰ দৰে তীব্ৰভাৱে জ্বলি গ'লেও ই শেষ হ'ব আপুনি নিষ্ক্ৰিয় হৈ থাকিলেও ই শেষ হ'ব যিয়ে নহওক ই শেষ হৈ গৈ আছে গতিকে আপুনি কেৱল সময়ৰ এটা পুতলা সেয়েহে কাল ভৈৰৱ হৈছে সেই মাত্ৰা প্ৰাপ্ত কৰা যাতে আপুনি সময়ৰ ওপৰত প্ৰভুত্ব লাভ কৰে যদি আপুনি সময়ৰ ওপৰত প্ৰভুত্ব লাভ কৰে ইয়াৰ অৰ্থ হৈছে আপুনি জীৱন আৰু জীৱন প্ৰক্ৰিয়াৰ ওপৰতো প্ৰভুত্ব লাভ কৰে কিয়নো সকলো জীৱন প্ৰক্ৰিয়া সময়ৰ ওপৰত আধাৰিত আৰু নিহিত এইটো নিশ্চিত আছিল যদি আপুনি কাষীলৈ আহে তেন্তে আপুনি মুক্তি পাব তেওঁ আজি ভৈৰৱী যাতনা বুলি কোৱা প্ৰক্ৰিয়াটো প্ৰতিষ্ঠা কৰিছিল শেষৰ 40 ছেকেণ্ডত বহু জন্মান্তৰৰ একত্ৰিত কৰ্ম দ্ৰুতগতিত সম্পাদিত হৈ যায়